Hi friend, good morning. আশা কৰিছো আপুনি ভালে কুশলে আছে। তো আজিৰ ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে গমেই পাইছে যে আজিৰ ভিডিওটো একেবাৰে সংক্ষেপে হিটলাৰৰ ওপৰত হ'ব। হিটলাৰৰ মৃত্যুৰ গুপ্ত ৰহস্যৰ বিষয়ে হ'ব। তো হিটলাৰ 1945 চনৰ 30 এপ্ৰিল তাৰিখে বাংকাৰৰ ভিতৰত নিজকে গুলিয়াই হত্যা কৰা বুলি কৈছিলে। ইভা ব্ৰাউনে বিষ খাইছিল বুলি কৈছিলে। কিন্তু এই কথাটো কিমান দূৰ সঁচা বা কিমান দূৰ মিছা আপোনালোকে যদি সত্য জানে তেতিয়াহলে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। সোভিয়েট সেনাই কৈছিল যে তেওঁলোকে হিটলাৰৰ কোনো মৃতদেহ পোৱা নাই। ষ্টালিনে কৈছিল যে হিটলাৰে পলায়ন কৰিছিল। 2009 চনত ডিএনএ টেষ্টত পোৱা গৈছিল যে হিটলাৰৰ হাড় মহিলাৰ আছিল। মানে ডিএনএ টেষ্ট কৰাৰ টাইমত যিবোৰ হাড়ৰ প্ৰয়োজন হয় সেই হাড়টো বা হাড়ডাল কিহৰ আছিল? মহিলাৰ আছিল। এফবিআইৰ গোপন ফাইলত আছে যে হিটলাৰে আৰ্জেণ্টিনাত লুকাইছিল। সঁচাকৈ হিটলাৰ মৰিল নে ই ইতিহাসৰ আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ? আপোনাৰ মতামত কমেণ্টত জনাব। লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিহে ইয়াৰ ওপৰত ফুল ভিডিঅ' আপোনালোকে বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখাটো মাষ্ট বি। সো আজিলৈকে টাটা বাই।